হেল্ল' ভিউৱাৰ্ছ, এই পুৱাতে এওঁক অমিতা আৰু আলুৰে ফ্ৰাইড ৰাইচ বনাই দিলোঁ আৰু আধা অমিতা অফিচত বনাই খাবলৈ দিলোঁ আৰু আমি খালোঁ পালক পৰাঠা। আৰু সিদিনা ডিমিয়ে কৈছিলে যে বেডৰুমত বোলে গোসাঁই পুজিব নাপায়, সেইকাৰণে দাদা এজনক মাতি আজি ফ্ৰিজৰ ৰুমত আকৌ নতুনকৈ পনাখন পাতি ল'লোঁ। আৰু এয়া আছিল যোৱাকালি আমি বুক ফেয়াৰৰ পৰা অনা কিতাপবোৰ, লগতে এখন গুণমালা আৰু নাৰায়ণ কবচ। আৰু এতিয়া মই এইখন উপন্যাস পঢ়িম, জতিতা বাইদেৱে চহী এটা কৰি দিছে। আৰু গধূলি ওলাই গ'লোঁ মই পাৰ্লাৰলৈ আৰু এওঁ ফোন কৰি ক'লে যে গণেশগুৰিলৈ অহা, বজাৰ দুটামান আছে। আৰু মই খোজকাঢ়ি হনুমান মন্দিৰৰ সন্মুখতে ৰৈ থাকিলোঁ। সোমাব নাপায় যদিও বাহিৰৰ পৰা সেৱা এটা জনালোঁ। তাৰপিছত আমি বিশাললৈ গ'লোঁ, দুটামান বস্তু কিনিব আছিল আৰু এওঁক যিহেতু বেছিকৈ পানী খাব দিছে ডক্টৰে, সেইকাৰণে ডাঙৰ বটল এটা কিনিলে। আৰু ঘূৰি আহোঁতে বুদ্ধি কৰি মই দোকান এখনত সোমাই কেক এটা ল'লোঁ। কাইলৈ এওঁৰ বাৰ্থডে আৰু এয়া বস্তু বাহানি লৈ ঘৰলৈ আহি তেওঁক অ'টছ আৰু লাল চাহ দিলোঁ। তাৰপিছত অকণমান ডিনাৰত কামত লগালোঁ, কিন্তু দুৰ্ভাগ্যৰ কথা এওঁ সকলো গম পাই গ'ল আৰু এতিয়া এয়া বেলুন ফুলাই মেলি বহি আছে। 12 বজালৈ ৱেইট কৰোঁ আৰু বাই।